Hello friends, welcome back to my YouTube channel. আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো। বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। আমি মাছ ফ্ৰাই কৰোতে প্ৰায় নিমখ আৰু হালধি দি পেলে মেৰিনেট কৰো। নিমখ হালধি দিয়াৰ সত্ত্বেও যদি অলপমান আমি নেমুৰ ৰস দি দিও, নেমুৰ ৰস দিলে মাছৰ যিটো গোন্ধ থাকে সেই স্মেলটো নাইকিয়া হয় আৰু মাছগিডকৰ ফ্ৰাই কৰাৰ পিছতো খাবলৈ বৰ ধুনীয়া টেষ্টি হয়। খাবলৈ কাৰণে মচমচীয়া হয়। হালধি, নিমখ আৰু নেমুৰ ৰস দিয়াৰ পিছত এনেকৈ হানি মই 5 মিনিটৰ কাৰণে ৰাখি থম আৰু তাৰ পিছতে মই মাছখিনি ফ্ৰাই কৰিম। এয়া চাওক ফ্ৰেন্ডস, মাছ কেইপিস কিমান ধুনীয়া ৰঙা আৰু ক্ৰিস্পি হৈছে। আপোনালোকেও এই টিপছটো এবাৰ ফলো কৰিব। শুকান ৰুটি বনাওঁতে বা ৰুটি ঠাণ্ডা হৈ যোৱাৰ পিছত খাবলৈ কাৰণে টান হৈ যায় নি বাৰু? যদি টান হৈ যায় আপোনালোকে এই টিপছটো ফলো কৰিব। অলপমান তেল দি দিব আৰু লগত অকমান নিমখ দিব। আৰু আটাখিনি মঠোতে ঠাণ্ডা পানী দি নমঠি আপোনালোকে গৰম পানী ইউজ কৰিব। আৰু ইয়াত মই লৈছো উতলা গৰম পানী। গৰম পানী দি যদি আপুনি আটা মাৰে তেতিয়ালে ৰুটিকেইখন খাবলৈ কাৰণে বহুত কোমল হয়। আৰু এয়া চাওক ফ্ৰেন্ডস, মোৰ ৰুটিখন বনাই হৈ গ'লগৈ আৰু ৰুটিখন কিমান কোমল হৈছে আপোনালোকক অকমান এৰুৱাই মই দেখাই দিছো। আপোনালোকেও শুকান ৰুটি বনালে নেক্সট এই টিপছটো এবাৰ ফলো কৰিব। ভেন্দি ফ্ৰাই কৰিলে জ্বলি যোৱা নিচিনা বাৰু কোলা কোলা হৈ যায় নেকি? যদি কোলা হৈ যায় তেন্তে এই টিপছটো এবাৰ ফলো কৰিব। তেলত ভেন্দি দিয়াৰ পিছত বেলেগ একো মছলা নিদি আমচুৰ পাউডাৰ অলপ দি দিব। মই ইয়াত এচামুচ আমচুৰ পাউডাৰ দিছো। আমচুৰ পাউডাৰ দিয়াৰ পিছতে আপুনি বেলেগ শুকান মছলা গুৰি দিব পাৰে আৰু গেছ ষ্টভটো লো ফ্লেমত ৰাখি 10 মিনিট ঢাকন লগাই সিজিবলৈ দিব। আৰু এয়া চাওক ফ্ৰেন্ডস, মোৰ ভেন্দি ফ্ৰাই হৈ গ'লগৈ। কিমান ধুনীয়া নেচাৰেল কালাৰ এটা হৈ আছে। যিটো কিনোতে আছিলে সেউজীয়া কালাৰ, সেইটোৱে কালাৰ হৈছে। আৰু আপোনালোকে এই টিপছটো এবাৰ ফলো কৰিব। চাউলত পোকে নধৰিবলৈ কাৰণে চাউল ষ্ট'ৰ কৰি থোৱা কণ্টেইনাৰত এনেকা শুকান জলকীয়া 2-3টা মান ভাঙি দিব। চাউলখিনিও ভাল হৈ থাকিব আৰু চাউলত পোকেও নধৰে। তেল অহা পেকেটবিলাক তেল ইউজ কৰি পেকেটটো পেলাই নিদিব, কাৰণ ইয়াৰ পেকেটৰ ভিতৰতো বহুত তেল থাকি যায়। পেকেটৰ ভিতৰত থাকি যোৱা তেলখিনি আমি বেলেগ এটা ধৰণে ইউজ কৰিব পাৰোঁ। এই পেকেটটো সম্পূৰ্ণৰূপে মই এতিয়া কাটি ল'ম। আৰু এতিয়া এই পেকেটটোৰ ভিতৰত মই ৰুটি বনাবৰ কাৰণে আটাৰ ডো মাৰি থৈছিলোঁ। এই ডোটো মই এই পেকেটটোৰ ভিতৰত ভৰাই দিম। আটা ডোটো ভৰোৱাৰ পিছত এনেকৈ পেকেটটোৱেৰে আটা ডোটো অলপ হেঁচা মাৰি পেলাই বলত থৈ দিম 10 মিনিটৰ কাৰণে ঢাকন লগাই। 10 মিনিটৰ পিছত ঢাকন আঁতৰাই এতিয়া পেকেটৰ পৰা আটা ডোটো উলিয়াই পেলাই চাম। আৰু এয়া চাওক ডোটোত কিমান তেল লাগি আহিছে আৰু ডোটো সম্পূৰ্ণৰূপে কোমল হৈ গৈছেগৈ। আপোনালোকেও এই টিপছটো এবাৰ ফলো কৰি চাব। এনেকৈ তেলৰ পেকেটৰ ভিতৰত আটা ডো ভৰাই থৈ দিলে ডোটো বহুত কোমল হৈ পৰে। ফুলকবি বজাৰৰ পৰা অনাৰ পিছত গৰম পানী দি ধুলে ফুলকবিৰ সোৱাদ নাইকিয়া হৈ যায়। তাৰ কাৰণে আমি এই টিপছটো এপ্লাই কৰিব পাৰোঁ। অলপমান নিমখ দিম আৰু অলপমান ভিনেগাৰ। মই ইয়াত এপল চাইডাৰ ভিনেগাৰটো লৈছোঁ। আপোনালোকে হোৱাইট ভিনেগাৰো ল'ব পাৰিব। আৰু এই ভিনেগাৰ অলপমান আৰু নিমখে দি এনেকৈ মিক্স কৰি পেলাই 10 মিনিটৰ কাৰণে ঢাকন লগাই থৈ দিম। 10 মিনিটৰ পিছত ঢাকন আঁতৰাই চামুচেদি আকৌ এবাৰ ভালকৈ মিক্স কৰি পেলাই এই পানীখিনি পেলাই চাফা পানী দি ধুই পেলাই চব্জি বনাব পাৰে। ভিনেগাৰ আৰু নিমখে সম্পূৰ্ণৰূপে ফুলকবিৰ লেতেৰাখিনি চাফা কৰি দিয়ে। আশা কৰোঁ আজি টিপছকেইটা আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰাৰ উপৰিও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।